আমি যেতিয়া গোটেই প্ৰজেক্টৰ আধাৰত এইবিলাক বস্তু ষ্টাডি কৰিছিলোঁ যে এইটো বস্তু হ'লে প্ৰয়োজন হয় নে নহয়। তো আমি কি কৰিছিলোঁ, তাত যিবিলাক ৰিডানডেণ্ট ষ্টেপ আছিলে সেইবিলাক নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিলোঁ, যাতে সহজতে কম টেবুল বাগৰিয়ে এইবিলাক চাৰ্টিফিকেটবিলাক জেনেৰেট হয়। আৰু কিছুমান এনেকুৱা ধৰণৰ ছাৰ্ভিচ আছে য'ত আমি আপোনালোকে জানে চাগে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো আজিকালি কোনো অফিচ যাব নালাগে, আধাৰ কাৰ্ডখন দিব লাগে, নিজৰ চাৰ্টিফিকেট দিব লাগে, তেখেতলোকে এপ্লাই কৰি লগে লগে পায়। চ' তেনেকুৱা কিছুমান আমি কাম কৰিলোঁ যাতে কিছুমান ছাৰ্ভিচত বেক এণ্ড প্ৰচেছটো আছে, কিছুমান ছাৰ্ভিচত আমি ইনষ্টেণ্ট কৰিলোঁ। তো প্ৰচেছ চিম্প্লিফিকেশ্যন কৰা গ'ল, সেইটো হ'ল নেক্সট। তাৰপিছত কি হৈ গ'ল, প্ৰচেছ চিম্প্লিফিকেশ্যন কৰাৰ পিছত কিছুমান কি হয়, আমাৰ গোটেই অসমৰ যদি চেনিয়ৰটো চোৱা যায় তেতিয়াহ'লে ডিজিটেলি আনচাউণ্ড মানুহ বহুত আছে যি নিজে নিজে এপ্লাই কৰিব নোৱাৰে। তো তাৰ কাৰণে কি হ'ল, পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰ যিবিলাক হৈছে, তো এৰাউণ্ড 360 আমাৰ হৈছে অলৰেডি এক্ৰছ দ্য ষ্টেট। তো আমি সেইবিলাক ছেট আপ কৰিলোঁ। লগতে কমন ছাৰ্ভিচ চেণ্টাৰ অলৰেডি কৈছে গাঁৱে গাঁৱে আছে, তেখেতলোকেও তেখেতলোকৰ লগতো আমি ইণ্টিগ্ৰেশ্যন কৰিছোঁ, তেখেতলোককো ট্ৰেইনিং দিছোঁ কেনেকৈ চাৰ্টিফিকেটবিলাক এপ্লাই কৰিব লাগে, কি ডকুমেণ্ট লাগে, তেখেতলোকক ট্ৰেইন আপ। চ' কোনোবা চিটিজেন গ'লে তেখেতলোকে তাৰ পৰা এপ্লাই কৰি দিব পাৰে। আৰু 4 নম্বৰ কামটো হৈ গ'ল কি, ক্ৰিয়েটিং এৱাৰনেছ এমং দ্য পিপুল, যে আমি আইএখনে যে এইটো ছাৰ্ভিচৰ টাইমলাইনটো 17 দিন বা 15 দিনৰ ভিতৰত দিব লাগে। চ' আমি কি হ'ল, কমিউনিটিৰ মাজত সোমাই এৱাৰনেছ কৰি বাটৰ নাটক আৰু কিবা কিবি উপায়েৰে আপোনাৰ প্ৰিণ্ট মিডিয়া এডভাৰটাইজমেণ্ট, ডিজিটেল মিডিয়া এডভাৰটাইজমেণ্ট এইবিলাক কৰি এৱাৰনেছ এটা ক্ৰিয়েট কৰিছোঁ যে মানুহে আমি টাইমলাইনত দিব লাগে বুলি অফিচিয়েলে